ফাইনালি গাইস তো হে গাইস কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল সকলোৱে খবৰ বুলি ভাল বুলি সকলোৱে যাতে বেয়া মই প্ৰাৰ্থনা যাতে ভাল তো মই কৈছিলো এটা ব্লগত মই 5 তাৰিখে আমাৰ গাঁৱত 5 মে দিনা আমাৰ গাঁৱত মানে প্ৰগ্ৰাম আছে বুলি তো আজি হ'ল প্ৰগ্ৰামটো মানে ৰাতিপুৱাৰ ব্লগটো আৰম্ভ কৰি দিলো আৰু কিবা কাম চাম আছে সেইবোৰ কৰা অকমান দেখা আপোনালোকক আৰু আজি মানে এমাহ পৰা ৰখি আজি এই দিনটোৰ কাৰণে ফাইনেলি দিনটো আজি আহি গ'ল বাৰু মই মুখ চুখ ধুৱাই নাই দোকানত গৈছিলো এতিয়া এইটো আনিবলৈ কলগেট পুৰা চালে আমাৰ পুৰা মানে কিবা লাগি গৈছে হা এই গোল নেমু বুলি কয় আপোনালোকৰ তাত লাগিছে আৰু লাগিছে আৰু বহুত মানে পুৰা গছটো ভৰি গৈছে এফালে লাগিছে এবাৰ আমাৰ তাত লেচু পুৰা ধুনীয়াকে লেচু লাগিছে পুৰা ওপৰলৈকে লেচু লাগিছে এবাৰ চাওক এবাৰ সৰহকে লাগিছে যোৱা বছৰত কৰি বহুত লাগিছে এবাৰ খাবলৈ পাম ভালকে ধুনীয়াকে এতিয়া মানে বতাহ দিয়া বহুত সৰি গ'ল মানে বতাহ দিছিলে ন বহুত সৰি গ'ল আৰু এইফালে আমাৰ জলকীয়া লাগিছে জলকীয়া চাওক জলকীয়া আৰু নতুন ফেমিলি মেম্বাৰ প্ৰায় এমাহ হ'লেহি আৰু মই আপোনালোকক কোৱা নাছিলোঁ ইয়াৰ নতুন ফেমিলি মেম্বাৰ প্ৰায় 10টা নে 11টা আছে নতুন ফেমিলি মেম্বাৰ পোৱালি বাচ্চা সো গাইজ মানে আহিয়ে দেখা পাই গ'লো যে বক্স ছেটআপ কৰি আছে ধুনীয়াকৈ মানে এতিয়া আহি পাইছে জাষ্ট সিহঁতেও এতিয়া খুলি খালি ছেটআপ কৰি সিহঁতৰ দিনটো লাগি যায় ন ছেটআপ কৰোঁতে সেইকাৰণে এতিয়াৰ পৰা কৰি আছে মানে প্ৰায় বহুতখিনি হ'লেহি এতিয়া কৰি সিহঁতৰ ভিডিঅ' ৰাতিপুৱা আহি অকণমান বক্স ছেটআপ কৰা চালোঁ ভিডিঅ' চিনেমা নবনালোঁ কাম চাম কৰিলোঁ তাৰপিছত এতিয়া আহিছোঁ এতিয়া অকণমান দিনত অকণমান শ্বৰ্ট অকণমান লৈ যাওঁ তাৰপিছত ৰাতি ইমান ভিডিঅ' বনাওঁতে কিবা নহ'ব ন সেইকাৰণে এতিয়া বনাই যাওঁ বোলো ৰাতি যিমানখিনি দেখা পাৰোঁ দেখাম আৰু এতিয়া ফাইনেলি বহুতখিনি ছেটআপ ৰাতিপুৱাৰ পৰা হৈ গ'ল ইয়াত তো এতিয়া গান চান কৰি থকা অলপ পিছত ধুনীয়াকে এইবিলাক প্ৰাইজ দিয়া হ'ব সকলোকে এজনকে ধুনীয়াকে দিয়া হ'ব পাৰ্কিং বাইক এণ্ড কাৰ পাৰ্কিঙৰ বনাই দিছে ইয়াত আপোনালোকে আহি থ'ব তেতিয়ালৈকে চাগে মই ভিডিঅ'টো মানে আপলোড নহ'ব আজি মানে কাইলৈ আপলোড দি দিম বাৰু তেতিয়ালৈকে প্ৰগ্ৰাম শেষ হ'ব ন চাওক না এই 360 শ্বট লৈ দিছোঁ আৰু কি লাগে কি ধুনীয়া দেখিছে দূৰৰ পৰা ৰাতি আৰু কি সুন্দৰ দেখি এতিয়া ৰাতি ধুনীয়াকে ওলাই দিলোঁ পুৰা ড্ৰেছ আপ কৰি এতিয়া যাম ৰাতি আহিছে দুজনী বাই আহিছে আমি তিনিটাই গৈ আছো ইয়াৰ পৰা বহুত দিনৰ পৰা দেখা পাইছো এন্ট্ৰি কৰি দিলো মানে এইফালে প্ৰগ্ৰাম হৈ গ'ল ষ্টাৰ্ট প্ৰথম মানে ডান্স চান্স নাচিব বা কিবা কিবি বটা দিন কৰা হৈ গ'ল মই সেইখিনি আহি নাপালো এতিয়া মানে নাচি আছে ডান্স তাৰপিছতে আৰু নাচাকে গান আহিব তাৰ অনুষ্ঠানটো যাতে সৰ্বাংগ সুন্দৰ হয় সকলোৱে যাতে শান্তি সমৃদ্ধিৰ মাজেৰে যাতে উপভোগ কৰে সমৰ্থনৰ জনাব আমি ঘোষণা কৰিছো সো এনেকৈ এটা ক্লিপ কি লগাই দিলো ডান্সো ষ্টাৰ্ট হৈ গ'ল লগালগ সব ক্লিপ লগাই দিয়ে পচিবল নহয় ন সেইকাৰণে আৰু এতিয়া যাব লাগে মই আমি নিতামণি বা আগবঢ়াব আহিছো অকণমান 5জন 4জন মান আহিছো আমাৰ মাজত ফাইনেলি মিন্টামণি বা আহি পাই গ'ল এতিয়া অকণমান ৰেষ্ট ল'ব বা ইয়াত সো ফাইনেলি লগ পাই গ'লো আমাৰ বাক ভাল লাগিছে আজি আহি মই আপোনাক প্ৰথমবাৰ দেখিছিলো অৰুণা দেখিছিলো তেতিয়া ভাল লাগে আৰু আপুনি আছে দেই একচুয়ালি মোৰ আজি মানে বহুত চৰ্দি হৈ আছে মানে আজি মানে 2 দিন হৈছে চৰ্দি কিন্তু আহিবৰ কাৰণে বহুত এক্সাইটেড আছিল কিন্তু দেখাৰ কাৰণে কেনেকুৱা হয়তো গম নাপাওঁ এতিয়া মই যিমান পাৰো চিনি চেষ্টা কৰিম আৰু তথাপিও আপোনাৰ থেংক ইউ খালি দিবা যদি বঢ়িয়া গান গাব মানে ঠিক আছে তো ফাইনালি গাইস জয় ৰংজালী বৈশাগুনি জয় হাজা জিল্লানি থ্যাংক ইউ গাইস আমাৰ কোম্পানী দা আহি গ'ল আৰু বিষ্ণু দা আহি গ'ল আৰু লগতে মই আছে আৰু ই আছে মই কেমেৰাটোলে মানে পুৰা তো মানে মানুহ ক'ব নালাগে মানুহ আল্টিমেট হৈছে কিন্তু দেই মানুহ চাওক কি খাতাৰনাক মানুহ হৈছে মানুহ মানে ভৰ্তি হৈ গৈছেগে মানে
চ' এনেকৈ ফূৰ্তি কৰি লাষ্টখিনি এইখিনি আছিলে এনেকৈ লাষ্টত চবেই ফূৰ্তি কৰিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই নেক্সট এটা ব্লগত লগ পাম সকলোকে বাই বাই